আজি মুঠতে বিৰাট দৌৰা-দৌৰি একদম মানে লক্ষীক হস্পিটেললৈ লৈ গৈছিলোঁ যে হস্পিটেল নহয় আৰু ডাক্তৰৰ ওচৰলৈ চেম্বাৰলৈ লৈ গৈছিলোঁ বিৰাট খজুৱতি হৈছে তাইৰ ভাগৰ সেইটো কাৰণে লৈ গৈছিলোঁ আৰু লৈ অহাৰ পিছত দেৰিয়ে হৈ গ'ল এয়া ফটাফট আৰু একদম পটল কেইটামান ফ্ৰাই কৰি লৈছোঁ তাৰপিছতে এইফালে দাংবডি ৰঙা ৰঙা দাংবডি দেই এনেকুৱা সেউজীয়া আৰু ৰঙা দাংবডিটো খাই মোৰ বৰ ভাল লাগে ফটাফট ৰঙা দাংবডি দুডালমান আৰু আলু এটা কাটি ল'লোঁ কাটি লৈ পিনে এয়া ভাজি ল'লোঁ তাৰপিছত এই ছোৱালীজনীক মই কৈ থৈ গৈছিলোঁ যে দাইল আৰু ভাতখিনি তুমি পাতি থ'বা মই আহি লৈ পিনে ভাজিখিনি বনাম এয়া তাই মগু দালি অকণমান বইল কৰি থৈ দিছে তাৰপিছতে মই বোলো ভাজিখিনি খোৱালৈকে এইফালে বাদাম কেইটামানকে গৰম কৰি লওঁ বাদামকেইটা গৰম কৰি লৈ পিনে অকণমান চাটনি বনাম তাৰপিছতে এয়া ভাজি অকণমান এয়া নিমখ আৰু হালধি জোখমতে দি ল'লোঁ তাৰপিছতে জলকীয়া কাটিবলৈও সময় নাই মানে এয়া চিলি ফ্লেক্স ঘৰতে বনোৱা দেই অকণমান তাৰ দিলোঁ আৰু তাৰপিছতে ইফালে দাইলখিনিও উতলিবলৈ দিলোঁ অকণমান ফাটিব লাগিব তাই হুইচেল বেছি নমৰালে এতেকে এয়া ভাজিখিনি প্ৰায় হ'লেই আৰু এনেকৈ অকণমান জ্বলাকৈ ভাজিখিনি মোৰ আকৌ খাই বৰ ভাল লাগে তেলত এনেকৈ ফ্ৰাই কৰা নিচিনা হৈ যায় দাংবডি আৰু আলু ভাজি মোৰ এনেকৈহে খাই ভাল লাগে তাৰপিছতে এয়া তাতে সেই একেখন কেৰাহীতে মই দাইলখিনিও ঢালি দিলোঁ আৰু তাতে মান ধনিয়া পাত আছিলে দেই মান ধনিয়া পাত অকণমান দি দিলোঁ যিহেতু বইল অকণমান গোন্ধটো আহিব ভাল লাগিব এতেকে মান ধনিয়া পাত দি অকণমান উতলালোঁ আৰু এয়া বাদামখিনি ভজা হৈ গ'ল আৰু এয়া জলকীয়া কেইটামান দিলোঁ তাৰপিছত ৰচুন কেইফুটামান ছোৱালীয়ে গুচাই দিলে দেই তাই হেল্প কৰি দিলে তাতে বাদামখিনি আজি বাকলি চাকলিয়ে দি দিলোঁ আৰু তাৰপিছত নৰসিংহ পাত কেইটামান দিলোঁ তাৰপিছত এয়া নেমু টেঙা এনেকৈ নিজে হাতেৰে চেপি লৈছোঁ দেই মানে নেমু টেঙা চেপা এটা কিনি আনিছিলোঁ কিন্তু সেইটো দি চেপিলে ৰসেই নোলায় এতেকে নিজৰ হাতখনকে ব্যৱহাৰ কৰিলোঁ আৰু এয়া নেমু টেঙাখিনি চেপি ল'লোঁ একদম আজি বোলো অকণমান বেছিকৈ টেঙা কৰি খাম সেইটো কাৰণে এয়া মানে দুচকল নেমু দিলোঁ চেপি ৰসখিনি উলিয়াই ল'লোঁ তেতিয়া বেছি ভাল লাগিব বোলো জ্বলা আৰু টেঙা এই দুটা বস্তুৱে খাই ভাল লাগে তাতে নিমখখিনিও দি দিলোঁ তাৰপিছতে দেখিলোঁ যিহেতু বাদামখিনি শুকান হ'ল এতেকে অকণমান পানী এড কৰিলোঁ তেতিয়া মানে পিচিবলৈ সুবিধা হ'ব এয়া মিক্সিত দিলোঁ আৰু হৈ গ'ল আৰু এয়া দেখিছেনে বাদাম চাটনি পিচিবলৈ ইমান সুবিধা আজিকালি বহুত শিলপতা ব্যৱহাৰ কৰিবই নালাগে একদম মিক্সিত দিলেই হৈয়ে যায় এয়া খুব ধুনীয়া হৈছে দেই আৰু গোন্ধটো বিৰাট মজা হৈছে অকণমান টেষ্ট কৰি চাওঁ বুলি একদম মিক্সি বাতিটোতে লাগি থকাখিনি অকণমান হাতত ল'লোঁ লৈ পিনে খাই চালোঁ দেই ইমানেই টেষ্টি হৈছে নহয় ই মজা নহয় একদম কৈছোঁ নহয় অকণমান চাটনি লৈয়ে ঢেৰ ভাত খাব পৰা যাব বহুত মজা হৈছে ভাজিও হৈ গ'ল দাইলো হৈ গ'ল চাটনিও হৈ গ'ল আৰু এইফালে পটল ফ্ৰাই হৈ গ'ল এইবাৰ ভাতকেইটা বোলো বাঢ়ি লওঁ পটল ফ্ৰাই দুচকল ল'লোঁ আৰু এইখিনি হ'ল ভাজি তাৰপিছতে এইফালে অকণমান চাটনি লৈ ল'লোঁ